গুড মৰ্ণিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ব্লগলৈ। আশা কৰিছোঁ ব্লগটো চাই ভাল পাব। আজি বহুত ধুনীয়া ব্লগ এটা লৈ আহিছোঁ। জগন্নাথৰ সাগৰৰ পাৰৰ দৃশ্য। ফাৰ্ষ্ট গৈয়ে সাগৰখন চালোঁ। সাগৰখন দেখি এনেকুৱা লাগিল মোৰ জীৱনত যিমান দুখ আছিল চব যাতে সাগৰৰ ঢৌৱে মোৰ লৈ গ'ল দুখবিলাক। সঁচাকৈ মনোমোহা। আপোনালোকক মই বুজাই ক'ব নোৱাৰিম কেনেকুৱা লাগে সাগৰৰ ঢৌ। ইমান ধুনীয়া এটা বতাহ আহি থাকে। বলক বেছিকৈ নকওঁ আৰু জগন্নাথক চিমটি আপোনালোকেও মোৰ ভিডিঅ'টো চাই যাব আৰু ভিডিঅ'টো শেষত জনাব কেনে লাগিল। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো ভালকৈ চাই যাওঁ। সকলোকে দেখি আমিও ৰৈ থাকিব নোৱাৰিলোঁ। সেইবাবে আমিও সাগৰৰ ঢৌৰ কাষ চাপিলোগৈ।